ভাৰতবৰ্ষত এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত আমাৰ শিক্ষাটো দুই ভাগত বিভক্ত। এটা হ'ল বিদ্যালয় শিক্ষা আৰু আনটো হ'ল উচ্চ শিক্ষা। বিদ্যালয় শিক্ষা দ্বাদশ শ্ৰেণীলৈকে, এতেকে দ্বাদশ শ্ৰেণীলৈকে আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। যিহেতু আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনা কৰাৰ কাৰণে সুকীয়া দুখন বোৰ্ড আছিল। এতিয়া দুইখন একত্ৰিত কৰি অসম বিদ্যালয় শিক্ষা বোৰ্ড আমি গঠন কৰাৰ সিদ্ধান্ত যোৱাকালি কেবিনেটে অনুমোদন জনালে। গতিকে এতিয়া দুইটা মাৰ্জ হ'ব। মাৰ্জ হ'লেও ইয়াৰ দুটা উইং হিচাপে থাকিব। শাখা তাত দুটাই থাকিব, একাদশ দ্বাদশৰ কাৰণে এটা বেলেগ শাখা আৰু নৱম দশম শ্ৰেণীৰ কাৰণে এটা বেলেগ শাখা। বোৰ্ড এখন হ'ব, চেয়াৰমেন এজন হ'ব, কিন্তু দুজন ভাইচ চেয়াৰমেন থাকিব। একাদশ দ্বাদশৰ কাৰণে এজন উপসভাপতি আৰু নৱম দশমৰ কাৰণে। মেট্ৰিকৰ পৰীক্ষা মানে ক্লাছ 10ৰ পৰীক্ষাটো হ'ব। মেট্ৰিক বুলি পেলাই মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল 10। গতিকে 10ৰ পৰীক্ষা থাকিব। এতিয়া আমাৰ যিটো চাৰ্টিফিকেটখন দিয়ে, চাৰ্টিফিকেটখনটো মেট্ৰিক বুলি লিখা নাথাকে, HSLC বুলি লিখা থাকে। গতিকে মেট্ৰিক পৰীক্ষা সেইটো এটা ধাৰণা। ক্লাছ 10ৰ পৰীক্ষাটো আগতে যেনেকে হৈছিল এতিয়াও হৈছে, হ'ব, আৰু এই পৰীক্ষা বৰ্ডে পাতে।